নমস্কাৰ ওয়েলকাম টু FinLAB অলৰেডি আপোনালোকে গম পাইছে FinLABৰ ষ্টক মাৰ্কেটৰ ওপৰত ট্ৰেডিং কৰাৰ ডিফাৰেন্ট কোৰ্সৰ বিষয়ে আহক আমি জানো কেনেকৈ আমি এই কোৰ্সসমূহ জয়েন কৰিব পাৰো আমাৰ ইউটিউবত ভিডিও আপোনালোকে পাইছে ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু আমি ইয়াত কমেন্টটো পিন কৰি থৈছো কমেন্টটো আপোনালোকে দেখিবলৈ পাব কিছু লিংক শেয়াৰ কৰা হৈছে আপোনালোকে ডেসক্ৰিপচনত যাব description গৈ এটা WhatsApp ৰ লিংক পাব www.finlabtradingacademy.com ৰ লিংক পাব তাত আপোনালোকে ক্লিক কৰিব আইদাৰ আপোনালোকে WhatsApp ত ক্লিক কৰিব নাইবা www.finlabtradingacademy.com ত আপোনালোকে মেনুৱেলিও যাব পাৰে ঠিক আছে এটো কেনেকৈ যায় মই দেখাই আছো ইয়াৰ স্ক্ৰিন ৰেকৰ্ডিং কৰি আছো আপোনালোকে সাইডত প্লে হৈ যাব হেতু মন দি শিকি লব মই WhatsApp ৰ লিংকত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত লোড হল FinLAB বুলি ওলালে ইয়াত আপোনালোকে হাই বুলি এটা মেসেজ দিব এটা অটোমেটেড ৰেসপন্স পাব এটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে অটোমেটেড ৰেসপন্স ইয়াত কৈছে জয়েন কোৰ্সৰ কাৰণে এটা আমাক লিংক দিছে অফিশিয়াল FinLAB ট্ৰেডিং একাডেমীৰ ওয়েবসাইট দিছে আমি এই FinLAB ট্ৰেডিং একাডেমীৰ ওয়েবসাইটটো ক্লিক কৰিলো আমাৰ ওয়েবসাইটটো ওপেন হৈ গৈছে ইয়াত আপোনালোকে দেখিবলৈ পাব ৰেজিষ্টাৰ বুলি আছে আৰু অকমান তললৈ গলে আপোনালোকে ইয়াৰ বিভিন্ন আমাৰ যোনটো কোৰ্স আছে FinLAB Beginners, FinLAB Advanced, FinLAB Premium or বিষয়ে দেখিবলৈ পাব আৰু ইয়াত আমাৰ কমিউনিটিৰ বিষয়ে মই কিছু কথা আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ইয়াত লিখি থৈছো আপোনালোকে ৰেজিষ্টাৰ যোনটো বাটন দিছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আমাৰ তিনি ধৰণৰ কোৰ্সৰ বিষয়ে দেখা পাব Beginners, Advanced আৰু Premium ইয়াৰ ভিতৰত কন্টেন্ট কি আছে হেখিনি আপোনালোকে ইয়াত দেখা পাব আপোনালোকে যোনটো কোৰ্স আপোনালোকে বিচাৰে মই ধৰি লওক আপোনালোকে Beginners কোৰ্সটো লৈছে Beginners কোৰ্সৰ তলত আপোনালোকে এনৰোল দিস কোৰ্স বুলি দেখিছে হে এনৰোল দিস কোৰ্সত মই ক্লিক কৰিলো আপোনালোকে দেখা পাব তাৰ পিছত মোক ক্ৰোম সিলেক্ট কৰিবলৈ কৈছে মই ক্ৰোমত গলো এটা আমাৰ ইয়াত দেখুৱাইছে এখন ফৰ্ম হেখন ফৰ্ম আমি ফিল আপ কৰিব লাগিব এখন হৈছে আমাৰ এডমিশন ফৰ্ম যোনটো এমহিয়া কোৰ্সটোৰ বাবে প্ৰথমতে আছে আমি কোৰ্স অনলাইন লম নে অফলাইন লম যদি আপুনি বিচাৰিছে অনলাইন লোৱাটো মই অনলাইন সিলেক্ট কৰিলো এতিয়া ফাৰ্স্ট নেম খুদিছে ধৰি লওক মই এস মোৰ সম্পূৰ্ণ নামটো মই ফিল আপ কৰিব লাগিব মই এস বুলি থৈ দিছো মিডল নেমটো আৰ ৰাজ আৰু লাষ্ট নেমটো সৈকিয়া মই জাস্ট দেখাবলৈ এড কৰিছো আপোনালোকে সম্পূৰ্ণ ডিটেইলছ ফিল আপ কৰিব এড্ৰেছ দিবলৈ কৈছে মই শৰ্ট কে ডিব্ৰুগড় বুলি এড্ৰেছ দিছো আপোনালোকে সম্পূৰ্ণ এড্ৰেছটো দিব সিটি মোৰ ডিব্ৰুগড়ে হ'ব ডিব্ৰুগড় বুলি দি দিছো ষ্টেটৰ কথা কৈছে আপোনালোকে নিজৰ ষ্টেট দিব পিন কোড দিব আপোনালোকৰ যোনটো পিন কোড হয় মই দিলো ফোন নম্বৰ দিবলৈ কৈছে আপোনালোকে যি আপোনাৰ ফোন নম্বৰ হয় দি দিব ইমেইল আইডি দিয়াটো বহুত ইম্পৰ্টেন্ট কাৰণ তাত সকলোবোৰ নটিফিকেশন যাব আৰু ইয়াৰ পেমেন্ট ৰিসিভ হিচাপে আপোনালোকৰ তাত যাব মই এক্সাম্পল দিছো এনেকৈ আপোনালোকে ইমেইল দি দিব ডেট অফ বাৰ্থ দি দিব মই ৰেন্ডম কিবা এটা দি দিছো এনে ধৰণে নেশনালিটি দি দিব ইন্ডিয়ান এডুকেশন কোৱালিফিকেশন আপুনি লাষ্ট এডুকেশন কিমানলৈকে পঢ়িছে মোৰ কাৰণে হ'ব 12 বা HSLC যেনেকৈ যি লিখে মই 12 বুলি লিখি দিছো জেন্ডাৰৰ বিষয়ে আপোনালোকে জনাব মেল ট্ৰেডিং এক্সপেৰিয়েন্স এণ্ড ইনভেষ্টমেন্ট যাৰ যেনেকৈ হয় তেনেকৈ দি দিব এনুৱেল ইনকামৰ কথা কৈছে আপোনালোকে ইয়াতো তেনেকৈ দি দিব মই ৰেন্ডমলি কিবা এটা দি দিছো তেনেকৈ আৰু পেন আধাৰ বা ড্ৰাইভিং লাইসেন্স যিকোনো গভৰ্নমেন্ট আইডি আমাক প্ৰুফ হিচাপে সাবমিট কৰিব পাৰে ইয়াত এড আ ফাইল বুলি দিছে ইয়াত আপোনালোকে এড এ ফাইলত যাব আৰু ইয়াত ব্ৰাউজত গৈ আপলোড কৰি দিব মই এতিয়া যিকোনো কিবা এখন ফটো আপলোড কৰি দিছো যেহেতু এটো ম্যান্ডেটৰি হয় আপলোড কৰাটো ঠিক আছে মই আপলোড কৰি দিছো আৰু ইয়াৰ বাই ডিক্লেয়াৰ গৈ নেক্সটত ক্লিক কৰিছো যেহেতু হেতু কৰিলেহে গুটে প্ৰসেসখিনি হ'ব এতিয়া আপোনালোকৰ পেমেন্টৰ নটিফিকেশন আহিলে এতিয়া আপোনালোকে ইয়াত দেখিছে সকলোবোৰ UPI আইডি দিয়া হৈছে স্ক্যানাৰ দিয়া হৈছে ইয়াত আপোনালোকে 5000 পে কৰিব লাগিব যদি 2 মাহৰ কোৰ্স লৈছে তেতিয়াহলে 10000 আৰু যদি 3 মাহৰ কোৰ্স লৈছে তেতিয়াহলে 15000 এতিয়া ইয়াত পেমেন্ট কৰিব লাগে ইয়াত ধৰি লওক মই পেমেন্টটো কৰি দিলো পেমেন্ট কৰাৰ পিছত যোনখন প্ৰুফ হ'ব যোনখন স্ক্ৰিনশ্বট আপোনালোকে লৈ আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব
যদি বেলেগ স্ক্ৰীনশ্বট যদি ফেক স্ক্ৰীনশ্বট আপলোড কৰে আপোনালোকৰ চিটটো কেনচেল কৰি দিয়া হ'ব মই এক্সাম্পলৰ কাৰণে ইয়াত এখন স্ক্ৰীনশ্বট মই আপলোড কৰি দিছোঁ লোড হৈ আছে এনেধৰণে আপোনালোকে ব্ৰাউজত গৈ আপলোড কৰিব লাগিব আৰু যোনটো ট্ৰেনজেকশ্যন এটা আইডি হয় সেই ট্ৰেনজেকশ্যন আইডিটো আপোনালোকে ফিল আপ কৰিব লাগিব কপি কৰি ফিল আপ কৰিব পাৰে মই জাষ্ট এজ এক্সাম্পল এটা ফিল আপ কৰিছোঁ আৰু ছাবমিট টিপি দিলোঁ আৰু এই গোটেই প্ৰচেছটো হৈ যাব হৈ যোৱাৰ লগে লগে এটা কপি আপোনাৰ ইমেইলত গৈ যাব আৰু এটা আমাৰ এণ্ডত আহি যাব আৰু যেতিয়া আপোনালোকৰ এই প্ৰচেছটো হৈ যাব ইমেইলত আপুনি হোৱাটছএপ গ্ৰুপৰ কাৰণে এটা লিংক পাব টেলিগ্ৰাম গ্ৰুপৰ কাৰণে এটা লিংক পাব যিমান সকলোবোৰ লিংক দিয়া আছে সেই লিংকত গৈ আপুনি নিজৰ কোৰ্চৰ বিষয়ে আৰু জানিব পাৰিব সেই লিংক আপোনালোকে জইন কৰি ল'ব এনেধৰণে আপোনালোকে FinLABৰ কোৰ্চ জইন কৰিব পাৰে Thank you for watching this video. Till then, keep trading.